প্ৰথমতে 2 মিনিটৰ কাৰণে মেগীটো বইল কৰি ল'ম গাজৰৰ সৈতে। তাৰ পাছত তেল এখনত 3টা জলকীয়া দি ডিম এটা তাতে ভাঙি দিম আৰু মছলা জাতীয় একো দিয়া নাই, খালি মেগী মছলাটো আৰু অকণমান হালধি দিছোঁ আৰু অকণমান নিমখ দিছোঁ। মেগী যিহেতু নিমখ থাকেই তো অকণমানেই নিমখ দিছোঁ। তাৰপাছত আমি 2 মিনিটমান ভাজি ল'ম। তাৰপিছত বইল কৰি থোৱা মেগীখিনি মই তাতে দি দিম আৰু অকণমান ভাজি ল'ম, 1 মিনিটমান ভাজি ল'ম। ভাজি লৈ পেলাই আমাৰ মেগী ৰেডি। কাৰ কাৰ খাওঁ খাওঁ লাগিছে, মোৰতো একদম জিভা পানী পৰি গৈছে। মই একে ভিডিঅ'টো বনাই পেলাই খাবলৈ লাগি গ'লোঁ। আৰু যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু এইটো হৈছে চয়া চচটো যিটো মই ব্যৱহাৰ কৰিছোঁ। চোৱাৰ বাবে ধন্যবাদ আৰু আজিলৈ ইমানেই। আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম। বাই বাই।